নমস্কাৰ, মই অন্তৰাজ নাথ পুনৰ এটি লাইফ চেঞ্জিং মোটিভেশ্যন ভিডিঅ'লৈ আপোনাক স্বাগতম। থাম্বনেল দেখি গমে পাইছে যে আজি টপিকটো কি হ'ব, কিন্তু মই আপোনাক এইটো নকওঁ যে আপুনি এনেকুৱা চিটুৱেশ্যনৰ পৰা কেনেকৈ হাত কাঢ়ি থাকিব পাৰিব, বা এইটো নকওঁ যে আপুনি এনেকুৱা চিটুৱেশ্যনত পৰাৰ পিছত আপুনি কি কৰিব, কিন্তু এইটো ক'ম যে আপুনি এনেকুৱা চিটুৱেশ্যনত পৰাৰ পিছতো তাৰ পৰা মটিভেশ্যন কেনেকৈ ল'ব পাৰিব, তাৰ পৰা আপুনি কেনেকৈ নিজক মটিভেট কৰিব পাৰিব, এইটো বিষয়ে ক'ম। আপোনাৰ ব্ৰেকআপেও আপোনাৰ মটিভেশ্যন দিব পাৰে, কিন্তু এইটো নহয় যে আপুনি সদায় ব্ৰেকআপকে কৰি থাকিব। কাৰণ ধৰি লওক এজন মানুহে কিছুমান বেয়া হোৱা বাল্বৰ পৰা কিছুমান ডিজাইন তৈয়াৰ কৰে আৰু সেইবিলাক তেওঁ বিক্ৰী কৰে আৰু মানুহে সেইবিলাক নি ঘৰত সজাই থৈ দিয়ে, কিন্তু এইটো নহয় যে তেওঁ যিমানবিলাক ভাল বাল্ব আছে সেইবিলাক বেয়া কৰি বস্তুটো বনাব, কাৰণ তেওঁ বেয়া হোৱা বস্তুটোকহে ইউজ কৰে। তেওঁ ভাল বাল্বটো কিয় বেয়া কৰিব? গতিকে এনেকুৱাই যে আপুনি এনেকুৱা কণ্ডিশ্যনত পৰাৰ পিছত আপুনি কেনেকৈ মটিভেট কৰিব, মই সেইটো বিষয়ে ক'ম। আপুনি এনেকুৱা কণ্ডিশ্যনত নিজকে পেলাই লৈ মটিভেট কৰিবলৈ আপোনাক মই নকওঁ। আৰু এটা কথা মনত ৰাখিব, ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। যদি ষ্টিভ জবছক এপল কোম্পানীৰ পৰা উলিয়াই নিদিলেহেঁতেন তেন্তে পিক্সাৰ আৰু নেক্সটৰ দৰে ইমান ডাঙৰ কোম্পানী আজি জন্মই নহ'লহেঁতেন। মানুহৰ লাইফৰ প্ৰত্যেকটো ইনচিডেণ্ট তেওঁৰ কাৰণে টাৰ্ণিং পইণ্ট হ'ব পাৰে, আৰু এইটো আপুনি বনাব লাগিব, এইটো মই বনাব লাগিব। টাৰ্ণিং পইণ্ট নিজা নিজি নাহে। আৰু এটা কথা, মানুহ মজবুত হ'বৰ কাৰণে মানুহৰ লাইফত ষ্ট্ৰাগল আহিবই লাগিব, মানুহৰ লাইফত সংঘৰ্ষ আহিবই লাগিব, কাৰণ আনৰ সহায়ত নহয়, সংঘৰ্ষতহে মানুহ মজবুত হয়। এজন মানুহে ঘৰত বিভিন্ন ধৰণৰ চৰাই পুহিছিল, তেওঁৰ এইটো হবি আছিল। তেওঁ বিভিন্ন প্ৰজাতিৰ চৰাই পুহিছিল, তেওঁ বাঁহ সাজি দিছিল, আৰু এদিন দুৰ্ভাগ্যক্ৰমে এটা বাঁহ ভাঙি মাটিত পৰি গ'ল, আৰু বাঁহটো দুটা কণী আছিল। তেতিয়া মানুহজনে তেওঁৰ ল'ৰাজনক মাতি পঠিয়ালে আৰু ক'লে যে তুমি এটা কাম কৰা, এই কণীকেইটা ফুটি ইয়াৰ পৰা পোৱালি ওলাবলৈ বেছি সময় নাই, তুমি অলপ ৰৈ দিয়া যাতে বেলেগে অনিষ্ট কৰিব নোৱাৰে। ল'ৰাজন তাত ৰৈ থাকিল আৰু কণীকেইটা চাই থাকিল। ল'ৰাজন বহুত উৎসুক হৈ আছিল যে কণীকেইটাৰ পৰা কেনেকৈ পোৱালি ওলাই সেইটো চাবৰ কাৰণে তেওঁ বহুত উৎসুক হৈ আছিল। আৰু অলপ সময় গ'ল, তাৰপিছত তেওঁ দেখিলে যে কণীৰ ওপৰৰ ফালে এটা ফাট মেলিছে, খাটকে এটা শব্দ হৈছে আৰু ফাট মেলিছে। ল'ৰাজনে ভাবিলে আৰু বেছি সময় নাই, ইয়াৰ পৰা পোৱালি ওলাব, কিন্তু আৰু বহুত সময় মনে মনে থাকিল, কণীটোৰ পৰাও একো শব্দ নাই, একো নহ'ল। তেতিয়া ল'ৰাজনে ভাবিলে যে নিশ্চয় পোৱালিটো ওলাই আহিবৰ কাৰণে কষ্ট পাইছে, পোৱালিটো ওলাই আহিব পৰা নাই, মই ইয়াক সহায় কৰি দিওঁ। এই বুলি ভাবি ল'ৰাজনে কণীটো তেওঁ নিজে ভাঙি দিলে আৰু পোৱালিটো উলিয়াই আনিলে। পোৱালিটো বাহিৰত উলিয়াই অনাৰ পিছত পোৱালিটো থৰফৰাব আৰম্ভ কৰিলে, আৰু প্ৰায় 10 মিনিটমান পিছত পোৱালিটো মৰি থাকিল। ল'ৰাজনে বহুত দুখ পালে যে পোৱালিটো কিয় মৰি গ'ল, আৰু তেওঁ বহি তাত চিন্তা কৰি থাকিব ধৰিলে। অলপ পিছত দেউতাকজন আহিল আৰু সুধিলে যে চৰাই কণীকেইটা কি হ'ল? তেতিয়া ক'লে যে কণীটোৰ পৰা পোৱালি ওলাব লওঁতেই মই কণীটো ভাঙি উলিয়াই দিলোঁ, আৰু 10 মিনিটমান পিছত চৰাইটো ধৰফৰাই থাকি মৰি থাকিল। তেতিয়া দেউতাকজনে ক'লে যে তুমিতো ভুল কৰিলা, চৰাইটো তোমাৰ কাৰণে মৰিল। তেতিয়া ল'ৰাজনে সুধিলে যে মই কি ভুল কৰিলোঁ? মইতো চৰাইটোক সহায় কৰি দিছোঁ, কাৰণ তোমালোকেতো মোক শিকাই আছিলা যে বিপদত পৰা বস্তুক সহায় কৰি দিব লাগে। ময়ো চৰাইটোক সহায় কৰি দিছিলোঁ, কিন্তু মই কি ভুল কৰিলোঁ? তেতিয়া দেউতাকে কৈছে যে চৰাইটো যদি নিজে কণীটো ভাঙি ওলাই আহিলেহেঁতেন তেন্তে চৰাইটোৰ পাখি দুখন মজবুত হ'লহেঁতেন আৰু চৰাইটো বাহিৰত ছাৰ্ভাইভ কৰিব পাৰিলেহেঁতেন। তুমি চৰাইটোৰ কণীটো ভাঙি দিয়াৰ কাৰণে চৰাইটোৰ পাখি দুখন মজবুত নহ'ল, আৰু সি বাহিৰত ছাৰ্ভাইভ কৰিব নোৱাৰিলে, আৰু সি মৰি থাকিল। আপোনাৰ লাইফতো একে নিচিনা কথা। আপুনি যিমান ষ্ট্ৰাগল অতিক্ৰম কৰি আহিব, আপুনি সিমান মজবুত হ'ব। গতিকে আপুনি বাহিৰৰ ইমান স্বাৰ্থপৰ পৃথিৱীখনত ছাৰ্ভাইভ কৰিবৰ কাৰণে আপোনাৰ অলপ হ'লেও সুবিধা হ'ব যদি আপুনি লাইফত ষ্ট্ৰাগলত পৰে। গ্ৰেফাইট আৰু হীৰা কাৰ্বনৰে বহুৰূপ, আপুনি জানে, কিন্তু গ্ৰেফাইটৰ দাম ইমান কম আৰু ইমান কোমল, কিন্তু হীৰা ইমান দামী, ইমান কঠিন পদাৰ্থ। কাৰণ কি? আপোনাক মোৰ কেমিষ্ট্ৰি পঢ়োৱা মন নাই, আপোনাৰ ইহঁতৰ মাজৰ ষ্ট্ৰাকচাৰ কোৱা মন নাই, আপোনাৰ ইহঁতৰ মাজৰ বণ্ডিঙৰ কথা কোৱা মন নাই, কিন্তু আপোনাক এটা কথাই ক'ম যে গ্ৰেফাইটৰ পৰা হীৰা হ'বলৈ বহুত যুগ লাগি যায়, বহুত বছৰ লাগি যায়, কোটি কোটি বছৰ লাগি যায়। সেইকাৰণেই হীৰাৰ দাম বেছি। এতিয়া আপুনি সুধিব পাৰে যে ইমান বছৰ লাগিলেইনো হীৰাৰ দাম কিয় বেছি হয়? আপোনাক মই এইটো লজিকেল কথা কৈ আছোঁ, আপোনাক মই এইটো কেমিষ্ট্ৰি কথা কৈ থকা নাই। কথাটো হ'ল এনেকুৱা যে গ্ৰেফাইটৰ পৰা হীৰা হ'বলৈ বহুত বছৰ লাগি যায়, আৰু ইমান বছৰ গ্ৰেফাইটে নিজৰ ওপৰত বহুত অত্যাচাৰ সহ্য কৰে, বহুত টেম্পাৰেচাৰ, বহুত প্ৰেছাৰ নিজৰ ওপৰত পৰাৰ পিছতে সি হীৰালৈ পৰিৱৰ্তন হয়। গতিকে সি নিজক ইমান কষ্ট দিছে, সি বেলেগ বস্তুতকৈ নিজৰ ওপৰত ইমান অত্যাচাৰ সহ্য কৰিছে, গতিকে তাৰ দামটো বাঢ়িবই লাগিব। গতিকে আপোনাৰ লাইফতো যদি ষ্ট্ৰাগল আহে, প্ৰব্লেমছ আহে, সেইবিলাকে আপোনাৰ ভেলু বঢ়ায়, আপোনাৰ ভেলু নকমায়। আপুনি যেনেকৈ ছাৰ্ভাইভ কৰিব, সেই কণ্ডিশ্যনটোৰ পৰা আপুনি যেনেকৈ ওলাই যাব, সেইটোৱে আপোনাৰ ভেলু বঢ়ায়, মানুহৰ চকুত সেইটোৱে আপোনাক সন্মানীয় কৰে। হীৰা চোৱাটোৱে ভাগ্যৰ কথা, হীৰা টাচ কৰিবও মানুহে ভয় কৰে, আৰু আপুনি যিমান প্ৰব্লেমত পৰি তাৰ পৰা ছাৰ্ভাইভ কৰি ওলাই আহিব, আপুনি তাৰ বেলেগ ৰূপত ওলাই আহিব। আৰু এনেকুৱা এটা দিন আহিব, মানুহে আপোনাক চুই চোৱা দূৰৰ কথা, চকুৰে চোৱাটোও ভাগ্যৰ কথা বুলি ভাবিব। এডাল বাটত পৰি থকা লো, খুব বেছি এতিয়া দাম 10 টকা। 1 ফুট দীঘলৰ লো এডালৰ দাম খুব বেছি এতিয়া 10 টকা, আৰু সেইডাল যদি কমাৰৰ হাতত পৰে তেন্তে সেইডালৰ পৰা কিন্তু বহুত দামৰ বস্তু সৃষ্টি হ'ব পাৰে। এইটো কমাৰৰ ওপৰত নিৰ্ভৰ কৰিব সেইডালৰ পৰা কি বনায়। অভিয়াছলি কটাৰী বনালে দাম কম হ'ব, দা বনালে দাম বেছি হ'ব, কিন্তু কমাৰৰ হাতত পৰাৰ পিছত কিন্তু সেইডালৰ দাম 10 টকা হৈ নাথাকে, সেইডালৰ দাম বহুত বেছি হৈ যাব। কাৰণ কি?
কাৰণ এইটো প্ৰচেছিং হৈছে, প্ৰচেছিঙৰ পৰা নিৰ্ভৰ কৰিছে। যদি কটাৰী হৈছে প্ৰচেছিংটো অলপ বেলেগ, আৰু যদি দা হৈছে প্ৰচেছিংটো অলপ বেলেগ। আপুনি নিজক যেনেকৈ প্ৰচেছ কৰিব আপোনাৰ ভেলু তেনেকৈ বাঢ়িব। আপুনিও এতিয়া এটা লুৰ টুকুৰা ফুট দীঘল, আপোনাৰ ভেলু এতিয়া কম হৈ আছে। আপুনি নিজক যেনেকৈ প্ৰচেছিং কৰিব তেতিয়া আপোনাৰ পৰা যিটো আউটপুট হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ভেলু কিমান হ'ব। যদি মই ধৰি লওঁ যে আপোনাৰ এই ব্ৰেকআপ হোৱা চিটুৱেশ্যনটো আপোনাৰ প্ৰচেছিং, তাৰ পৰা আউটপুট কিবা পাব বিচাৰে, আপুনি নিজক কেনেকৈ প্ৰচেছ কৰিব তাৰ পৰা আউটপুট ওলাব। আপুনি কবিৰ সিং হ'ব নে দেৱদাস হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব। এইখিনিতে এটা কথা মনত পৰিছে যে কবিৰ সিঙৰ পৰাও শিকিব লগা আছে। তেওঁ যিমান বেয়া চিটুৱেশ্যন নাথাকিলেও তেওঁ কিন্তু নিজৰ দায়িত্ব সদায় পালন কৰি আছিল। তেওঁ কেতিয়াও কিন্তু নিজৰ দায়িত্ব এৰি দিয়া নাছিল। তেওঁ ড্ৰাগছ লৈ তেওঁ ইমান নিচাত আছিল, তথাপিতো কিন্তু তেওঁ বেলেগক অৰ্ডাৰ দি হ'লেও সেইদিনা কিন্তু তেওঁ অপাৰেশ্যনটো কৰাইছিল। আমি কেৱল চিনেমা কিহৰ কাৰণে চাওঁ? এণ্টাৰটেইনমেণ্টৰ কাৰণে চাওঁ, কিন্তু তাৰ পৰা বহুত শিকিব লগা কথা আছে। এইটো কথা আমি ভাবিবই নোৱাৰোঁ। বাৰু যি কি নহওক, আপুনি সদায় নিজক ভালকৈ প্ৰচেছিং কৰক যাতে আউটপুট ভালকৈ পোৱা যায়। আৰু এটা কথা সদায় মনত ৰাখিব, মানুহ আনৰ সহায়ত নহয়, মানুহ সংঘৰ্ষত মজবুত হয়। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই, বাই বাই।